दिनै 13थि बावखुंग्रि फोरबोनि नैथि सान हाबाफारि बायदियै हाजो गाखोनाय बादायनाय खुङो। बर'फोरनि दोरोङारि गेलेनाय खमलायनाय बादायनाय खुङो। बैसागु मोसानाय बादायनाय खुंफुंनाय जायो। गाबोन संक्रान्तियाव दोरोङारि हाजो गाखोनाय जागोन। रोजा रोजा रायजोफोरा ओंखारबोगोन गोथार बावखुंग्रि हाजो गाखोनो थाखाय। क'क्राझार जिल्लानि हरिनागुरिनि बावखुंग्रि हाजो आफाङाव बोसोरफ्रोमबो फालिबोनाय बायदिनो देग्लायबो बावखुंग्रि फोरबो खुंनाय जादों। दिनै नैथि साननि हाबाफारि बायदियै हाजो गाखोनाय बादायनाय, बर'फोरनि दोरोङारि खमलायनाय गेलेनाय बादायनाय, गिला गेलेनाय बादायनाय, बैसागु मोसानाय बादायनाय खुंफुंनाय जायो। हाजो गाखोनाय बादायनायाव हौवासा दालायाव कालिम्पंनि पुरन राया सेथि मासि दखल खालामनायजों लोगोसे बिबेक सेत्रिया नैथि मासि आरो महित सुब्बाया थामथि मासि दखल खालामनो हायो। फारसेथिं हिन्जावसा दालायाव कालिम्पंनि प्रिया तामाङा सेथि मासि दखल खालामो। नैथि मासि दखल खालामो साबिया राय आरो थामथि मासि दखल खालामो मीना कुमारी सुब्बाया। मख'जाथावना दि क'क्राझार नोगोरमानिफ्राय खमैबो 6 किल'मिटारनि सा-सानजा दिगाव थानाय गोथार बावखुंग्रि हाजो महरै मिथिजानाय। गाबोन संक्रान्तिखालि हाजो गाखोनो थाखाय रोजा रोजा रायजोफोरा ओंखारबोगोन आरो हाजोआव फोथायारि रायजोफोरा फुजा आर'ज खालामगोन। संक्रान्तिखालि बावखुंग्रि हाजो गाखोयोब्ला बोसोराव मंगल आरो गोहो मोनो होननानै सुबुं फोथायनाय दं। ইয়াত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ লগতে পাৰ্টিকুলাৰলি বড়ো যিখিনি ট্ৰেডিশ্যনেল ইয়াত ফুড আইটেম, ড্ৰেছ আদি কৰি আৰু ইয়াৰ আমাৰ যিখিনি কালচাৰেল যিটো কিবা এই কথাখিনি মানে গোটেই পৃথিৱী জুৰি প্ৰচাৰ কৰাৰ এটা মানে সুযোগ এটা আৰু গভৰ্ণমেণ্ট স্পন্সৰ্ড এটা মানে কাৰ্যসূচী। গতিকে এনেকুৱা কাৰ্যসূচীৰ বিৰাট প্ৰয়োজন আছিল। গতিকে BTC চৰকাৰে মানে ভাল চিন্তা কৰি এই মানে উদ্যোগটো ল'লে আৰু আজি 13 বছৰ আহি গতিকে আমি পৰৱৰ্তী দিনবিলাকত কি সংযোজন কৰিব পাৰি এই ফেষ্টিভেলৰ লগত সেই কথাবিলাক চিন্তা কৰি আছোঁ। এইবাৰ আমি মিছ বাওখুংগ্ৰি এড কৰিছোঁ আৰু তেনেকৈ অলপ ভালকৈ মানে ইয়াক মানে কিবা কৰাৰ কাৰণে ফ'কাছ এটা দিয়াৰ কাৰণে কালচাৰেল বাদেও বিভিন্ন ট্ৰেডিশ্যন যিখিনি আছে এইবিলাক ইয়াত আনি পেলাই গোটেই ভাৰতবৰ্ষ আৰু পৃথিৱীৰো কোনোবা টুৰিষ্ট আহিলে যাতে ইয়াত এই বস্তুখিনি উপভোগ কৰিব পাৰে বা জানিব পাৰে তেনেকুৱা ব্যৱস্থা এটা লোৱাৰ কথা আমি ভাবিছোঁ। মহা উৎসৱ, এই উৎসৱ অকল উৎসৱেই নহয়, এই উৎসৱ হ'ল এক ভাতৃত্ববোধৰ এক সংযোজন, এক ঐক্যতাৰ সংযোজন। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী BTCত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ এই ছ'চিঅ' ইকনমি হওক, কালচাৰেই হওক এটা সমাহাৰ আৰু এই সমাহাৰত আমি চবেই একেলগে এই উৎসৱ পালন কৰি আছোঁ। আৰু যিহেতু বাওখুংগ্ৰি এটা ঐতিহাসিক পটভূমি আছে, ইয়াত ঐতিহাসিক কিছুমান কথা আছে আৰু যিবিলাক আমি নৱপ্ৰজন্মক জনাৰ প্ৰয়োজন আছে। আৰু ইয়াত অকল BTCবাসী নহয়, ইয়াত গোটেই অসমবাসী বা অসমৰ বাহিৰৰ পৰাও আজি মানুহ ইয়াত আহিব, অহাকালি আহিব। আৰু চাওক ইয়াত বিভিন্ন ধৰণৰ এক্টিভিটিও কৰা হয় আৰু এইবাৰ যিহেতু ইলেকশ্যনটো আমাৰ পৰিলে এইকাৰণে আমি বেছি প্ৰিপাৰেশ্যন কৰিব পৰা নাই। মই আগত যেনেকৈ কৰিছে মই আমাৰ চেয়াৰমেন ছাৰক সুধিলোঁ, এইবাৰ নাই ইলেকশ্যনৰ কাৰণে অলপ অসুবিধা হৈছে। ইতিমধ্যে আমাৰ সন্মানীয় কালচাৰেল বিভাগৰ EM আমাৰ মঞ্চখন মুকলি কৰিলে আৰু ইয়াত অলপ পিছতে আমাৰ কালচাৰেল প্ৰগ্ৰামবিলাক হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ খাদ্যৰ সমাহাৰ উপস্থাপন কৰা হৈছে। क'क्राझारनिफ्राय BTRनि बिउर' चिफ कनक चन्द्र बर'नि हेफाजाबाव निउज डेस्क रिपर्ट असम लाइभ 24।